আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাইছেই মই বাহাতৰ ঘৰতে আছোহি আৰু ৰাতিপুৱাই উঠি প্ৰমোশনেল ভিডিঅ' এটা কৰিবলগীয়া আছিল সেয়া শ্বুট কৰি ললো তাৰ পাছত তলত গৈ দেখিলো বৰ্মা অফিচলৈ আৰু বৰ্তা কিবা কামত যাব ওলাইছে সেইবাবে চাবিটো আমাৰ হাততে দি থৈ গ'ল এইফালে অপুবা আৰু মই দুইগৰাকীয়ে মিলি ভাতৰ যোগাৰ কৰিব ললো আৰু দুইগৰাকীয়ে খাই বৈ বৰ্তা বমাৰ বাবে ৰাখি ওপৰলৈ আহিলো এইফালে ওলাই আছো ভাইটি মই দাদা এজন আৰু অপুবা দুলিয়াজানলৈ বুলি ঠিক তেনেকুৱাতে বৰ্মাও আহি পালেহি আৰু তাৰ পাছতে আমিও ওলাই দিলো বাক ডিউটিৰ পৰাই বাহিৰা দুলিয়াজানলৈ বুলি পিকআপ কৰি ললো অৱশেষত ভিন্ডৰ কোৱাৰ্টাৰ আহি পালোহি অলপ দেৰি বহি ললো তাৰ পিছত বায়ে ক'লে ইভিনিঙত কিবা খাবলৈ ওলাই যাওঁ বুলি সেইবাবে আমিও লগালগ ওলাই ললো আৰু এইফালে দেখিছে আমাক এফালৰ পৰা কিবা নে কিবা খায়ে গৈছো এইফালে চাওকচোন সোণাৰু গছজোপা ইমান ধুনীয়াকৈ ফুলিছে তাৰ পাছতে ৰুমো আহি পালোহি আৰু সেইখিনিতে আমাৰ ইমান ভাগৰ লাগি আছিল সেইবাবে ডিনাৰটো সোনকালে কৰি ললো আজিৰ দিনটো একেবাৰে ব্যস্ততাৰে পৰিপূৰ্ণ আছিল আজিলৈ ৰাখিছো